এতিয়া খোৱা বোৱা চলি আছে আৰু মই ফাৰ্ষ্টৰ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ যে বনাই দিওঁ বোলো। এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ আৰু সকলোকে হেপী ভোগালী বিহু। আৰু আমাৰ ইয়াতো ভোগালী বিহু চলি আছে আৰু বছৰেকৰ বিহুতে সকলোৱে উল্লাহ আনন্দ সকলোৱে বহুত আনন্দ কৰিছে, নাচিছে বাগিছে। হেল্ল' গাইজ, কি খবৰ তোমালোকৰ? সকলো ভালে আছে? ৱেলকাম টু মাই চেনেল। মোৰ চেনেল এটা ভিডিঅ' আগৰখিনি অলপ দিনৰ ভিডিঅ'টো বনাইছিলোঁ আৰু এতিয়া ৰাতি তো চবে খানা খাই মেলি গ'ল। তো আমি এতিয়া আমাৰ ইয়াত বহি আছোঁ, কিবা নিচাটো আছে। আজি খানা খাই কেনেকুৱা লাগিলে কওক? মজা খানা কেনেকুৱা হৈছিলে? মজা হৈছে, টিপ টপ। তো খানা খাই চব ঘৰা ঘৰি গ'ল। আমি আছোঁ কেতিয়ালৈকে হয়। তো বৰষুণ যিহেতু আহি গ'ল, বৰষুণ আহিলে এতিয়া টিপাল চিপাল দিয়া হৈছে ওপৰত। তথাপিও চাওঁ, ৰাতিটো থাকিব পাৰিলে থাকিম, নহ'লে যামগৈ ঘৰলৈ। তো গাইজ বৰ্তমান টাইমটো হৈছে 11:25 আৰু আমি ভেলাঘৰৰ তলত। চব মানুহ এতিয়া গ'ল আৰু চব মানুহ এতিয়া চব ঘূৰা ঘূৰি গ'ল, কিন্তু আমি ডেকাকেইটা এইটো পাৰি এইটোতো উঠনিৰ পৰা শুই আছে। তেওঁলোকে আধা ঘণ্টা এইখিনি পালেই। তো এইখিনিমান পালে তো আমি এতিয়া শুবলৈ পাতি পাৰি লৈছোঁ। কি হয় এতিয়া, পূৰা বৰষুণ দিছে অলপকৈ। টোপনি ধৰিব আকৌ অলপ চিপকৈ ওপৰত মানে পানী নপৰে, কাৰণ ওপৰেদি পৰা টিপাল দিয়া আছে, তো ইমান টেনশ্যন নাই। তো আৰামকৈ শুওঁ। এনেকুৱা ধৰণে চিপ বৰষুণ দিছে মানে অলপ কেনেকুৱা লাগিব গম পাইছে আৰু এনেকুৱা বৰষুণৰ বতৰত। তো আগফালে তো গাইজ মই মানে যেতিয়া খোৱা বোৱা চলি আছিল তেতিয়া মই ব্লগ বনোৱা নাছিলোঁ আৰু এতিয়া চব যেতিয়া গ'লগৈ, তো তেতিয়া মানে টাইমটো অলপ লাজ লাগে বনাবলৈ, ভাল নবনালোঁ। আৰু এতিয়া চব হৈ গ'ল, তো আমিকেইটা অকল ডেকাকেইটা আছোঁ। আৰু তো গাইজ বৰষুণ আহি গ'ল, তো আমি ইয়াত বাহিৰত জুই জ্বলাই থৈছিলোঁ, ইয়াত ধুনীয়া অলপ জ্বলাই আছিলে। তো সেই জুইকুৰাটো আমি এতিয়া নুমাই গ'ল। তো আমি এতিয়া আকৌ ইয়াত এই য'ত খানা খাইছিলোঁ টিংপাতৰ তলতে আকৌ বনাবলগীয়া হৈছে। তো তাতে এতিয়া জুইকুৰা বনাই মেলি দিম আৰু খৰিজা তো খাম। তথাপিও খামেই, মানে আমি এতিয়া খামেই। তোমালোকে চাই থকা পিছতো আৰু ৰাতিটো এতিয়া কেনেকৈ যায়। বৰষুণ দিলেতো অলপকৈ পানী পৰি আছোঁ ওপৰত, যদিও টিপাল দিয়া আছে। তো টিপাল তথাপিও অলপ পৰি আছে চুকে কোণে। এতিয়া কি হয়। তো গাইজ এতিয়া বৰষুণ যাক লাহেকৈ একেবাৰে এৰিলে মানে বৰষুণ যাক একেবাৰে নাইকিয়া হ'ল। তো এতিয়া মানে টেনশ্যন নাই আৰু পূৰা মজাকৈ শুব পাৰিম। আৰু এতিয়া ফাৰ্ষ্টত মানে যিহেতু গাহৰিখিনি আছিলে, তো গাহৰিখিনি এতিয়া খৰিকা দি খাই মেলি লওঁ। ই খৰিকা বনাই আছে আৰু জুইকুৰা জ্বলালেহি, একদম পূৰা মজাকৈ জ্বলি আছে। ঠাণ্ডা মানে অনুভৱেই হোৱা নাই। কিমান লবি বাৰু কচোন? কালিৰ পৰা অহা পৰা লৈ আছ আকৌ। তো গাইজ এইফালে কুকুৰা এটা খৰিকা দিলেই আৰু এইফালে গাহৰিও হৈ আছে। কুকুৰাটো কেনেকুৱা লাগিছে কমেণ্ট কৰা, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰা। আৰু গাইজ চোৱা, বছৰেকৰ সেই এটা দিন ভোগালী বিহু, সেই এটা নিশা উৰুকা নিশাটো এনেকৈ কটাই মানে বহুত বেছি ভাল লাগিছে। আৰু সেই আগতো বাৰু এনেকৈ থাকি পাইছোঁ, আৰু লাইফত মানে এনেকৈ এক্সপিৰিয়েঞ্চ কৰিব লাগে, বহুত বেছি ভাল লাগে। এনেকৈনো আৰু বেলেগনো ক'ত আমি এনেকৈ লগ খাওঁ ন। তো সেই মানে বিহু সেইটোৱে গাইজ, যে বেলেগনো আমি ক'তনো এনেকৈ আমি গোটেইখিনি লগ খাওঁ, এনেকৈ সময় কটাও ন। তো আজি এনেকৈ উৰুকা নিশা বহুত বেছি ভাল লাগে, আৰু লাইফত এনেকৈ এক্সপিৰিয়েঞ্চ কৰিব লাগে, তো বহুত বেছি ভাল লাগে। তো সোনকালে খৰিকা দি খাই মেলি লওঁ ন। বাপেকৰ মাকৰ ইজ্জত ক'ৰবাত থাকিব। আজিলৈকে চিকনে মই খাই নাপালোঁ, আমি দুটাই খাই নাপালোঁ। লাগি গ'ল আকৌ চেলিভিছন নি?
মই চিনি নেমাং হ'ব তহঁতি কি পাছ কৰা কথা আকৌ মই শুই থকা ভাল আছিলে বা এইবোৰ কাম কৰিবলৈ পালে মাংস পুৰি হ'ল তো গাইজ বৰষুণ চা আকৌ আহিলে আমি বনাই মেলি বাৰু হ'ল একদম পূৰা ধুনীয়াকৈ দিলে আৰু এতিয়া আমি ভিতৰতে আহিলোঁ ভেলাঘৰ ভিতৰতে আহিলোঁ ইয়াতে যাতে মই ভালকৈ বহি খাওঁ আৰু ইয়াতে পিঁয়াজ টেঙা তাৰপিছত নিমখ মাংস পূৰা মজাকৈ খাই আছোঁ তো গাইজ ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া মানুহবিলাক আহিছে মেজি জ্বলাবলৈ লৈছে তো সকলোকে হেপী ভোগালী বিহু আৰু ৰাতিটো ভালদৰে হ'ল বাৰু পিছৰ সময়ত মানে বৰষুণ জাক এৰিলে তো ৰাতিটো ভালদৰে শুব পাৰিলোঁ টোপনি ক্ষতিও নহ'ল আৰু গাইজ টোপনি ক্ষতি হ'লেও কথা নাই কিনো বছৰৰ মূৰত এদিনহে আহে ন তো সেই উৰুকাৰ নিশাটো এনেকৈ পাৰ কৰি বহুত বেছি ভাল লাগে আৰু এনেকুৱা অভিজ্ঞতা এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব লাগে মানুহে ন ৰাতিপুৱা মেজি জ্বলাই আহি দিনত অলপ দেৰি শুলোঁ আৰু তাৰপিছত এতিয়া গধূলি সময়ত এতিয়া ভিডিঅ'টো এডিট কৰি ভিডিঅ'টো আপলোড দিম তো গাইজ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে এণ্ড কৰোঁ আৰু ফাৰ্ষ্টত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ মানে যেতিয়া মানে খোৱা বোৱা চলি আছিলে তেতিয়া মই ভিডিঅ'টো নকৰিলোৱেই কিন্তু পিছত ভাবিলোঁ যে এইখিনিকে অলপ কৰি থওঁ পিছত চাবলৈও হ'ব ভাল লাগিব যে ৰাতিটো কেনেকৈ গ'ল তো বৰষুণ চৰষুণ আহিলে কিন্তু তথাপিও ভাল লাগিলে ৰাতি থাকি এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিবলগীয়া হ'লে এখন বহুত বেছি ভাল লাগিলে আৰু ইমানেই আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো কিন্তু লাগিলে কমেণ্ট কৰিবা আৰু তোমালোকক দেখুৱালে যিমানখিনি পাৰিলোঁ ভোগালী বিহু তো লাষ্টত সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী ভোগালী বিহু সকলোকে আৰু মানে লগ পাওঁ অন্য ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰা কমেণ্ট কৰা শ্বেয়াৰ কৰা আৰু যদি চেনেলটো গাইছা দেন ছাবস্ক্ৰাইব কৰি দিয়া বাই বাই ফ্ৰেণ্ডছ